ফুচকা যুৱতীসকলৰ অৱসৰ বিনোদনৰ সময়ত সেৱন কৰা অতিকৈ প্ৰিয় খাদ্য। অতি প্ৰিয় বুলি ফুচকা যদি খায় তেনেহ'লে চাওক এই ভিডিঅ'। কেনেকৈ তৈয়াৰ কৰা হৈছে এই ফুচকা। সম্পূৰ্ণ অস্বাস্থ্যকৰ পৰিৱেশত তৈয়াৰ কৰা হয় এই ফুচকা, যিটো আপুনি সেৱন কৰে। সাধাৰণতে যুৱতীসকলৰ অতিকৈ প্ৰিয় খাদ্য হৈছে ফুচকা। কেতিয়াবা আবেলিৰ সময়তেই সমনীয়াৰ লগত ওলাই যোৱাৰ সময়ত ফুচকা আপুনি সেৱন কৰে। কিন্তু সেই ফুচকা কেনেদৰে তৈয়াৰ কৰে আপুনি জানেনে? চাওক ফুচকা তৈয়াৰ